অলপ স্পেচিয়েল হয় যেহেতু আমাৰ আজি দিছে লুচি আৰু আলু জোল কৰিছে ব্ৰেকফাষ্টত তো পটাপট খাব লাগে আৰু ৰেডি হ'ব লাগে ৰেডি হ'ব মানে এইটো আজি মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় আগতে বনোৱা নাই ভিডিঅ' কিন্তু আজি মানে নিজকে মানে পোষ্ট কৰিছোঁ যে আজি ভিডিঅ' বনাবই লাগিব যিহেতু আমাৰ আজি ফেয়াৰৱেল তো ফেয়াৰৱেল বুলি ক'লে দুখ লাগে মানে সেইটো ফিল আহাই এতিয়ালৈকে নাজানো মানে তাতে গ'লে কলেজলৈ গ'লে কিজানি আহিব পাৰে আহাটো স্বাভাৱিক কিন্তু এতিয়ালৈকে মানে অহা নাই এইটো কৰিছোঁ এইটো মানে 2 বছৰ 3 বছৰ মানে যিমান বছৰ হওক তথাপিও মানে এইটো মানে এজ এ মেমৰি হিচাপে থাকি যাব সেইটো পিছলৈকেও চাব পাৰিম বা দেখুৱাব পাৰিম সেইটোৰ কাৰণে ভিডিঅ'টো কৰা নিচিনা হৈছে তো পটাপট খাব লাগে তো টাইম আমাক দিছে 10টা বজাত কিন্তু 10টা বজাত নহ'ব চাগে 11টা মানে বাজিব অকণমান পিছত ৰেডি হৈ আপোনালোক লগ পাইছে এইটোৱে মোৰ ফাইনেল লুক যাওঁ আৰু এতিয়া ইমান গৰম লগৰখিনিও আহিছে তাতে লগ পাই যদি ভিডিঅ' ভালকৈ কৰিব পাৰোঁ তো কৰিম হাই দিয়া এইকেইজনী মোৰ লগৰ হয় আমি কেইজনী একেলগে গৈ আছিলোঁ তাতে গৈ পোৱাৰ পিছত পোনপ্ৰথমে জুনিয়ৰ্ছখিনিয়ে আমাক একোজনকৈ বেজ পিন্ধাই দিছিলে ছাত্ৰ-ছাত্ৰীসকলৰ কথা এটা কওঁ তেওঁলোক অতি ডিচিপ্লিন আছে অতি শান্ত স্বভাৱৰ অতি অমায়িক ক'ব লাগিব তেওঁলোকক কিন্তু তেওঁলোকে অকণমান কষ্ট কৰিব লাগিব আৰু এটা কথা কওঁ যে তেওঁলোকৰ যিহেতু পৰীক্ষা সমাগত পৰীক্ষাৰ বিষয়ে ক'ব লাগিব এই কেছত আগতকৈ মই অলপ বেলেগ ধৰণে চাইছিলোঁ এইটো কাৰণে চাইছিলোঁ কাৰণ এডুকেশ্যনত এটা কথা আছে যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো আইডেণ্টিফাই কৰিব লাগিব আমি শিক্ষক হিচাপে আমাৰ দায়িত্ব তাৰ কাৰণে কি কৰিব লাগিব ইণ্ডিভিজুৱেলাইজ ইনষ্ট্ৰাকশ্যন প্ৰত্যেকতে বেলেগ বেলেগ আমি পঢ়ি দিব লাগিব আৰু এডুকেশ্যনৰ সেই মেথডটোকে ফ'ল' কৰি পেলাই কিবা মই তোমালোকৰ ক্ষেত্ৰত এপ্লাই কৰিছিলোঁ যিবিলাক তোমালোকে এছেছমেণ্ট কৰিছা যিবিলাক এক্সাম দিছিলা তাৰ ওপৰত বেচিছ কৰি মই তোমালোকক মাতিছিলোঁ এজনকৈ মাতিছিলোঁ আৰু প্ৰত্যেকৰে ক'ত কাৰ কি ভুল আছে দেখাই দিছিলোঁ আৰু মই আশাবাদী তোমালোক চাগে উপকৃত হৈছেনে নাই পাছিং দ্য পাৰ্চেল গেমটো খেলি সঁচাকৈ বহুত ভাল লাগিল ইণ্টাৰেষ্টিং হয় গেমটো আৰু আমি বহুত এনজয় কৰিলোঁ ভিডিঅ'টোৰ জৰিয়তে মই মোৰ সমূহ জুনিয়ৰ্ছলৈ বহুত মৰম আৰু ধন্যবাদ জনাইছোঁ সিহঁতে ইমান কম সময়ৰ ভিতৰতে আমাক এনে এটা অনুষ্ঠান দিলে যিটো আমাৰ সদায় মনত থাকি যাব শেষলৈ সকলোকে বিট কৰি আমি দুগৰাকী আছিলোঁ শেষত মোৰ লগৰজনীয়ে জয়ী হ'লে তাইক পুৰস্কাৰো দিয়া হ'ল ডিপাৰ্টমেণ্টত শেষবাৰৰ বাবে গীত পৰিৱেশন কৰিলোঁ
গাম বুলি ভবাই নাছিলোঁ কিন্তু জুনিয়ৰ্ছ কেইজনী মানে ইমানেই কৈ আছিলে যে বা আপুনি আজি কিবা এটা কৰিবই লাগিব সিহঁতৰ মান ৰাখিবলৈ গাইয়ে দিলোঁ ছাৰৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ যে ছাৰক আমি প্ৰথম ক্লাছৰ পৰাই লগ পাইছোঁ বুলি ক'ব পাৰি আৰু যেতিয়া আমি প্ৰথম MA এডমিশ্যন লৈছিলোঁ আমি এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট আছিলোঁ চ' আমি মানে বহুত ডিপ্ৰেশ্যনত যোৱা বুলি ক'ব পাৰি যে আমি নোৱাৰিম কোনো পক্ষে নোৱাৰিম ছাৰে আমাক বহুত কৈছিল যে মানে ছাৰে আমাক এনেকৈ বুজাইছিল যে তোমালোকে পাৰিবা ছাৰৰ কিছুমান নিজৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চ আমাৰ লগত শ্বেয়াৰ কৰি Those who are outgoing and even those who are existing students all have some responsibilities to do something for the department.
ডিপাৰ্টমেণ্টৰ পৰা চাৰ্টিফিকেট আৰু ডিপাৰ্টমেণ্টৰ পৰা এটা মোমেণ্টো দিছে আৰু আমাক লাঞ্চত দিছিলে চিকেন বিৰিয়ানী মই যিহেতু তাতে নাখালোঁ তো ৰুমত আহি খালোঁ বিৰিয়ানীটো